হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি আৰু এখন ৱৰ্কশ্বিট লৈ আহিছোঁ। আগৰ ৱৰ্কশ্বিটখনত মই কেৱল স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণৰ ওপৰতে দিছিলোঁ। আজি ৱৰ্কশ্বিটখনত মই কিছুমান শব্দও দিছোঁ। শব্দখিনিত মই প্ৰথমতে দিছোঁ বৰ্ণৰ ক্ৰম অনুসৰি শব্দবোৰ মিলোৱা। যিহেতু শব্দ দিছোঁ, এইখিনি প্ৰথম দ্বিতীয় শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকেও কৰিব পাৰিব। মই ইয়াত মিলাই দেখাই দিছোঁ। ক্ৰম অনুযায়ী মানে যেনেকৈ স্বৰবৰ্ণখিনি অ, আ, হ্ৰস্বই, দীৰ্ঘই এই ধৰণে থাকিব। গতিকে তেওঁলোকেও প্ৰথমতে অৰ পৰা আ লৈ যাব, তাৰপৰা হ্ৰস্বইলৈ যাব, দীৰ্ঘইলৈ যাব, তাৰপিছত হ্ৰস্ব উ লৈ যাব, দীৰ্ঘ উ, এনেধৰণে মই মিলাই দেখুৱাই দিছোঁ। তেওঁলোকে এটাৰ পিছত এটা এনেকৈ মিলাই কৰিব পাৰিব। ২ নম্বৰ প্ৰশ্নটোত দিছোঁ পাতখিলাত থকা জন্তু বুজোৱা শব্দকেইটা পুনৰ লিখা। পাত এখিলা আঁকি দিছোঁ, তাত কিছুমান শব্দ দিছোঁ, কিছুমান জন্তুও বুজাইছে বা অন্য কিছুমান বস্তু বুজোৱা শব্দও আছে। ল'ৰা ছোৱালীবিলাকে এই শব্দবিলাক য'ত জন্তু বুজোৱা শব্দ যিবোৰ আছে, যেনেকৈ বাঘ, গৰু, সিংহ, এই শব্দবিলাক তেওঁলোকে পুনৰ লিখিব ইয়াত। আৰু যদি লিখি আমনি পায় তেতিয়াহ'লে ৰং কৰিলেও হ'ব, কিন্তু যদি লিখিলে তেওঁলোকৰ বানান শুদ্ধ হৈ থাকিব বা আখৰ ভাল হ'ব। গতিকে যিমান পাৰে লিখিলে ভাল, আৰু যদি আমনি পায় তেতিয়া ৰং কৰিবও পাৰে। ৩ নম্বৰতে দিছোঁ বাকচত দিয়া আখৰকেইটাৰ পৰা একোটাকৈ শব্দ সাজা। এইচত কিছুমান বৰ্ণ দিয়া আছে, এই বৰ্ণকেইটা মিলাই তেওঁলোকে একোটা শব্দ গঠন কৰিব পাৰিব। যদি শব্দ গঠন কৰে তেতিয়া তেওঁলোকৰ ক্ৰিয়েটিভিটি মাইণ্ডটো মানে গম পোৱা যাব, তেওঁলোকে কেনেধৰণে শব্দ কথা চিন্তা শক্তিও বাঢ়িব। তেওঁলোকে ভাবিব পাৰিব যে ক লগাই এটা শব্দ কল বনালে, ধৰি লৈছোঁ, আকৌ জ লগাই জাকৈ, এনেধৰণে তেওঁলোকৰ ভবা শক্তিটো, চিন্তা শক্তিটো বৃদ্ধি হ'ব ইয়াৰ জৰিয়তে। ৪ নম্বৰতে দিছোঁ উপযুক্ত স্থানত স্বৰচিহ্ন লগোৱা। স্বৰচিহ্ন লগোৱা, যেনে প্ৰথম দ্বিতীয় শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে স্বৰচিহ্ন যিখিনি আ, কাৰ, হ্ৰস্বই কাৰ, দীৰ্ঘই কাৰ এইখিনি শিকে। গতিকে তেওঁলোকক এনেধৰণে দিব পৰা যায় কিছুমান ছবি আঁকি, আৰু আঁকিব পৰা যায় কেইটামান ছবি আঁকি। তাত তেনেকৈ ডেছ দি দিছোঁ, ক'ত উপযুক্ত স্থানত ক'ত একাৰ বহিব, ক'ত আকাৰ বহিব তেওঁলোকে ভৰাব পাৰে। যেনেকৈ বেলুনত একাৰডাল বহিব, ছাতিত আকাৰ বহিব, এইটো তেওঁলোকে এনেধৰণে বহাই দিব। বেলুনত এনেকৈ একাৰ দিব পাৰে, ছাতিত আকাৰ দিব পাৰে। এই ধৰণেৰে মানে পখিলা, বেঙেনা ক'ত উপযুক্ত স্থানত বহিব এইটো তেওঁলোকে বহাব পাৰিব। ৫ নম্বৰতে এটা প্ৰশ্ন দিছোঁ ফুলৰ নামকেইটা ফুলপাহৰ তলত আৰু ফলৰ নামকেইটা ফলৰ ছবিটোৰ তলত লিখা। ইয়াত কিছুমান নাম শব্দ দিয়া আছে, যেনেকৈ ইয়াত অকল ফুল বা ফল নহয়, অন্য শব্দও আছে, যেনে আম, বগৰী, গোলাপ, আকৌ অন্য যেনেকৈ বল আছে, লতা আছে, এইবিলাক দিয়া আছে, নাৰ্জী, জবা। ল'ৰা ছোৱালীবিলাকে এনেকৈ পঢ়ি চাব, ডাঙৰ ডাঙৰকৈ শব্দ যেতিয়া পঢ়িব তেতিয়া বুজি পাব যে আমটো ফল হয়, ফলৰ নাম, এইটো ফলৰ ছবিটো দিয়া আছে, ফলৰ ছবিটোৰ তলত আম লিখিব। বগৰী পালে বগৰীটো ক'ত বহিব, কোনফালে বহিব চাব, বগৰীটো ফলৰ তলত। গোলাপ ফুল হয় নে ফল হয় তেতিয়া তেওঁলোকে বুজি উঠিব। যদি ফুল বুলি গম পায় তেতিয়াহ'লে ফুলৰ তলত লিখিব। যদি সঠিক ধাৰণা নাই বা সঠিককৈ নাজানে তেতিয়াহ'লে তেওঁলোকে হয়তো নিলিখিবও পাৰে। বল কি হয়, লতা, নাৰ্জী, এনেকৈ ধুনীয়াকৈ পঢ়ি গ'লে মানে যিখিনি ল'ৰা ছোৱালী এইবোৰ বুজি পায়, জানে, তেওঁলোকে সুন্দৰভাৱে লিখি যাব পাৰিব। আৰু যদি কিছুমান কনফিউজো আছে, যদি ভালকৈ জনা নাই, তেতিয়া আপোনালোকেও এইখিনি শিকাই দিব পাৰিব। ৱৰ্কশ্বিট কেইখনৰ পৰা আপোনালোকৰ যদি অলপ হ'লেও সহায় হয়, তেতিয়াহ'লে মই ভাবিছোঁ অলপ হ'লেও সহায় হ'ব, তেতিয়াহ'লে মোৰ চেনেলটোক লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইবো কৰি দিব। আৰু আপোনালোকে যদি সঁহাৰি জনায় তেতিয়াহ'লে মই অসমীয়াৰ লগতে আন বিষয়ৰো ৱৰ্কশ্বিট লৈ আহিম বুলি ভাবিছোঁ। গতিকে আগৰ ভিডিঅ'টো চাই মোক উৎসাহ জনোৱা সকলো মোৰ বন্ধু বান্ধৱী সকলোলৈকে বহুত বহুত ধন্যবাদ। আৰু কিছুমান নতুন ৱৰ্কশ্বিট লৈ আহিম, মোৰ চেনেলটো চাই থাকিব। ধন্যবাদ।